মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে। চাওঁ খিৰিকীখন জপাই দিওঁ। সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ জানো মনত আছেনে? আমি যে নতুন জীৱন্তৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি ৰিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীখনা কমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন লৈ তোমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিয়াখনলৈ তুমি বাৰু তেনেকৈ কিয় একেটাৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মন সাগৰ মোৰ এৰি অহা আৰু আহি পোৱা অলেখ দোহৰ খপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিলে, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ অপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁতকলি গজিছে। সি মোক একেবাৰে এৰিকিয়ে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয়। এইকাৰণে সি বাৰু মোৰ বগা সাজৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰ পৰা এইযোৰ কাপোৰ চিনাকি। এইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা। আৰু ডাঙৰ হলে স্কুলত তাক নাম লগাই দিয়ে। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম বিশেষ একো নাই। মোৰেই শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভক্তইৰে উভতিয়াই গৈ বুঢ়া আলহীটোৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা। ইতি তোমাৰ মমতা। পুনঃ এইবাৰ বুজিছা, মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। তোমাৰ আইতাৰ কলি ছাগলীজনী 2টা পোৱালি জাগিছে। এটা শুদ্ধ বগা আৰু আনটো পখৰা।